NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্মাণ কৰা সেই পথ দুটাৰ বাবে এতিয়া বিপদত পৰাৰ উপক্ৰম হৈছে CIDৰ IGP সংযুক্তা বৰাহৰ। NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্মাণ কৰা সেই পথ দুটাৰ বাবে এতিয়া বিপদত পৰাৰ উপক্ৰম হৈছে CIDৰ IGP সংযুক্তা বৰাহৰ। বিপদত আৰক্ষী বিষয়া সংযুক্তা বৰাহৰ। CIDৰ IGP লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ জাননী। শোণিতপুৰ জিলাৰ সোণাৰীপাই তথা চাৰিদুৱা সংৰক্ষিত বনাঞ্চলত 8 কোটি ৰাস্তা 8 কোটি টকাৰে ৰাস্তা পক্ষীপথ যিবোৰ নিৰ্মাণ কৰিছিল এই গোটেই পত্ৰবোৰ মোৰ হাতত যেতিয়া তথ্য জনা অধিকাৰ আইনৰ আধাৰত মই তথ্য সংগ্ৰহ কৰিছিলোঁ অতি আচৰিত কথাটো আছিল যে SP ডাঙৰীয়ানীয়ে একে নিশাৰ ভিতৰত 5টাকে পথ বনাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশমৰ্মে 5টাকে পথ বনাই দিয়া হৈছিল। NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ এই পথ দুটা নিৰ্মাণ কৰিছিল সংযুক্তা বৰাহৰে। NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ এই পথ দুটা নিৰ্মাণ কৰিছিল সংযুক্তা বৰাহৰে। কিন্তু NDFBৰ বিৰুদ্ধে SP ডাঙৰীয়ানীয়ে একে নিশাৰ ভিতৰত 5টাকে পথ বনাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশমৰ্মে 5টাকে পথ বনাই দিয়া হৈছিল। SP ডাঙৰীয়ানীয়ে একে নিশাৰ ভিতৰত 5টাকে পথ বনাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশমৰ্মে 5টাকে পথ বনাই দিয়া হৈছিল। NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ এই পথ দুটা নিৰ্মাণ কৰিছিল সংযুক্তা বৰাহৰে। বনাঞ্চলৰ ভিতৰত বনাঞ্চল ধ্বংস কৰি ৰাস্তা নিৰ্মাণ কৰিব এই বিষয়ে DFO ৰেঞ্জাৰ PCF CCF কনজাৰভেটৰ অৰ্থাৎ বন বিভাগৰ কোনো মানুহলৈ চিঠিখনৰ প্ৰতিলিপি প্ৰেৰণ নকৰিলে। এই কথাটোৱে গম পোৱা গৈছে যে আচলতে বন আইনখন সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি SP ডাঙৰীয়ানীয়ে অভয়াৰণ্যৰ ভিতৰত পথ নিৰ্মাণ কৰিলে। NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ এই পথ দুটা নিৰ্মাণ কৰিছিল সংযুক্তা বৰাহৰে। কিন্তু NDFBৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্মাণ কৰা সেই পথ দুটাৰ বাবে এতিয়া বিপদত পৰাৰ উপক্ৰম হৈছে CIDৰ IGP সংযুক্তা বৰাহৰ।